মাইজনী নলবাৰীৰ পৰা অহাৰ পিছত বহুত সলনি হ'ল দে অকণমান আগৰ চোতালত কথা পাতি থকা মানুহজনী ক'ত বা গ'ল এতিয়া মালৈ ফোন এটাকে লগাওঁ ৰ বিজি মাই কাৰ লগত ইমান কথা পাতি থাকে কি চুপি ভাল না তোৰ ঘৰত সকলোৰে ভাল না তোৰ বয়ফ্ৰেণ্ডৰ খবৰ কি হেতে চানা বানা মানছি না নাই কি চুপি তোৰ আহিছি দিছো নি ফোনটো দি কি পাগলি তক লাগি বৰকে মনত পৰে এতে মই শিখৰ তিখৰ একোৱে খাব পাৰা নাই হাৱা গম পালি ঘৰত বজাব তোৰটো চাগে মোক খালিয়ে হোৱা নাই ঐ তৰা মোক যি লাইন দি আছিল ভোজনৰ খবৰ কি মানুহটো লাগি ৰাতি ৰাতি বৰকে মনত পৰে ইমান দিনে মোৰ মানুহটোৰ খালী ঠাইখিনি পূৰ কৰি আছিলা মোৰ কাৰণে যি সি কিমান টকা বৰবাদ কৰলা বৰ বেয়াই লাগে পিছে মানুহটো কিন্তু বৰ ভাল আছিলা দে হ'ব দে থ মাই তোৰ ঘৰত কথা পাতি নহ'লে ইয়াতহে কথা পাতি আছোহি মাই কথা এটা কওঁ শুনচোন মাই গাঁৱলৈ যে টেটৰ মাষ্টৰনীজনী আহিব আমাৰ ঘৰতে ৰাখিম বুলি ভাবিছো কা মানুহে থকা খালি অলপ শিকে আমাৰ এইটো দিনক দিনে বয়াহে হৈ গৈছি বাপেকে দিনৰ দিনটো অফিচত কষ্ট কৰি কাম কৰি থাকিব আৰু ই অফিচৰ পৰা ছুটি লৈ দিনৰ দিনটো মোৰ লগত কাজিয়া কৰিব মাই তই মনে মনে থাক কিন্তু এনিটাইম গালি দি বোৱাৰীক ভঙাই পঠিয়ালি এতিয়া ময়ো যোৱাটো বিচাৰো নে তই কথা কলি লাজ পাও গুৱাহাটীৰ পৰা অহা টেটৰ মাষ্টৰনীক আমাৰ ঘৰত ৰাখ তোৰ ৰুমটোকে দিবি না কিয় দেউতা তই যে বেলেগ বেলেগকে থাক তহঁতো এতিয়া এটা ৰুমত থাকি পেলাই এটা ৰুমটো দিব পাৰিবি সেইটোহে কথা নৰ বুলিছো নৰ নালাগে দে ৰাখিব তাইক নালাগে ৰাখিব মোৰ ৰুমটো আজিৰ পৰা তহঁতকে দিলো যা মই এতিয়া যামগৈ লিটিকা শুনচোন লিটিকা ক'ৰ পৰা আহিলি মনটো যে বৰষুণ ধৰা আকাশখনৰ দৰে হৈ আহিছে কি হ'ল মাত বোল নাই যে মইতো তোক কৈ আছো ঘৈণীয়ে গুচি গ'ল বেলেগ এজনী আনি দিওঁ দে লিটিকা এতিয়াও সময় আছে গাঁওবুঢ়া ঘৰত থকা টেটৰ মাষ্টৰনীজনীকে পতাই দিওঁ দে কি হ'ল তই একো মাত বোল নিদিলি যে তই পাৰিবি জানো লিটিকা নাম চাই কাম এনেই মোক ৰাইজে লাভ গুৰু বুলি মাতে নেকি শ্বৰ্ট ফৰ্মত LG তেনেকে কৈ লাজ নিদিবি দেই চাও নেকি ভয় কৰা কোনো কাৰণ নাই বুকুত সাহস গোটা মই তাইক গৈ কথাখিনি কোৱাৰ লগে লগে তাই তোলৈ চাই এটা হাঁহি মাৰি আৰু তইও তাইলৈ চাই এটা হাঁহি মাৰি দিবি দেখিবি কামটো হৈ গ'ল নাজানো আৰু দে আপুনি কোন হয় কিয় আগভেটি ধৰিছে মোক নমস্কাৰ বন্দনা মেডাম নমস্কাৰ আপোনাৰ কথা গাঁৱৰ ৰাইজৰ মুখত শুনিয়ে মোক গাঁৱত সকলোৱে লাভ গুৰু বুলিয়ে মাতে যিহেতু প্ৰেমত ডিগ্ৰী লাভ কৰা ল'ৰা এইখন গাঁৱত মাত্ৰ এটাই আছে যি কি নহওক মেইন কথালৈ আহোঁ বাইদেউ এই ল'ৰাজনক দেখিছে যে ল'ৰাজনক আপোনাক কেনেকৈ প্ৰেম গুৰু ওলাইছে ই দেখিছো এখন গাঁৱৰ হেড মাষ্টাৰ আই লাভ ইউ বন্দনা মেডাম
ল'ব দিছিলোঁ হা ঐ লিটিকা লিটিকা ঐ শুনচোন ক'তনো ঘূৰি ফুৰায়ে গোটেই গাংখন বিচাৰি চলাত কল্লো ক'তনো মৰি থাকায়ে ঘৰলৈকে গৈ আছো বল হেৰি নহয় শুনচোন কথা এটা হ'ল লিটিকা তই যে কৈছিলি টেট মাষ্টৰনীজনী কথা টেট মাষ্টৰনীজনী বোলে গাঁওবুঢ়াৰ ঘৰত থাকে তই ভাল কথাকে কৈছিলি বুজিছ আমাৰ ঘৰতে ৰাখবা পাৰলো হয় মোৰ ৰুমটোকে দিলো হয় মাহেতো কমচে কম 1000 টকা পালো হয় 1000 টকাৰে মই কমচে কম একযোৰ কাপোৰ ল'ব পাৰলো হয়তো লিটিকা লিটিকা মই যে খোপা বকিছো তই শুনা নাই নেকি লিটিকা লিটিকা ঐ মই যে খোপা কিবা কিবি বকিলো তই নুশুনিলি নেকি তই কি কৈ আছ মই চব শুনি আছিলো কিন্তু কি হ'ল মা জান মাই সেইটো কথাকে ভাবি ভাবি গৈ থাকোঁতে মই লাভগুৰুক দেখা পাইছিলো তাৰপিছত লাভগুৰুক মই কথাখিনি ক'লো তাৰপিছত সি কৈছিল ছোৱালীজনীক তোক মই পতাই দিম তাৰপিছত যিহে কথা ক'লে মোক আই লাভ ইউ ক'ব দিলে আৰু তাক মোক যিডাল হেঁচা মাৰিলে মা সেইখিনি অন্তত এতিয়া বিষাই আছে মামা